खुलुमबाय स्टुडियोआव आं किलिकां ब्रह्म गवालपारा जिल्ला एबसुनि खुंगा 30 बोसोरसालिया जुथुमा लोगोसे जिल्ला बर' थुनलाइ आफादनि खुंगा 48 बोसोरारि जुथुमाया दिनै थुंगेबाय बायदि बायदि रंगिना हाबाफारिजों गवालपारा जिल्ला दुलाराय बर' फरायसा आफादनि खुंगा 30 बोसोरसालिया जुथुमा आरो जिल्ला बर' थुनलाइ आफादनि खुंगा 48 बोसोरारि जुथुमाखौ गवालपारा जिल्लानि सिङाव थानाय मासा किलि गेलेग्रा फोथाराव सानथामनि मेहेरगोनां हाबाफारिजों खुंफुंनाय जादोंमोन दिनै जोबथा सान आरो बे जोबथा साननि गेवलां मेल हाबाफारिखौ जिल्ला एबसुनि आफादगिरि सन्तोष हाज'वारि बिथांनि मासि सामलायनायाव बेखेवनानै होयो बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रन्जित बसुमतारी बिथाङा लोगोसे बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लायो मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा आरो थांखिजानाय आलासि महरै दुधनै बियाबनि एमएलए जादब स्वर्गियारि बिकेडब्लिउएसनि लेङाइ गाहाय मावफुं सोद्रोमा रमिउ पि नार्जारि आरो बर' सावथुन मुलुगनि मुंदांखा फावखुंगुर फैलाजे बरगयारि बिथांमोना बाहागो लायो जोबोद गाजा गोमजायै ओनसोलनि लोब लोब रायजो राजाफोरनि बाहागो लानायजों गवालपारा जिल्ला एबसुनि खुंगा 30 बोसोरसालिया जुथुमा लोगोसे जिल्ला बर' थुनलाइ आफादनि खुंगा 48 बोसोरारि जुथुमाया दिनै थुंगेबाय प्रथमे मैं गवालपारा मासकाली आमार गवालपारा जिला निखिल बर' छात्र सन्थार जी अधिवेशन আছে 48তম अधिवेशन और সদায় আমি জাতীয় আৰু জাতি নিৰ্মাণৰ যিখিনি কাম কাজ অৰ্থনৈতিকভাৱে সামাজিকভাৱে শিক্ষা আৰু আমাৰ ভূমি আৰু ৰাজনৈতিক যিখিনি অধিকাৰক লৈ বিচ্ছিন্নভাৱে কাম কৰি আহিছোঁ আৰু জাতীয়তাবাদী চিন্তা চেতনাৰে আমি সদায় জাতিটো আগুৱাই নিবৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছিল যে উন্নত জাতি গঠন কৰা এই দিশত আমি আগবাঢ়িছোঁ আৰু আজি মাছকালিত উপস্থিত হৈ ইয়াত উপস্থিত সকলো ৰাইজক যি এটা উৎসাহ আৰু উদ্দীপনা সঁচাকৈয়ে গোৱালপাৰা ৰাভা হাছং এই অঞ্চলত বসবাস কৰা বড়ো ৰাইজে সদায় একত্ৰিতভাৱে শান্তিৰে ইয়াত বসবাস কৰি আছে আৰু তেওঁলোকৰ সকলো দিশৰ যিখিনি সমস্যা সমাধানৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি কাম কৰি যাম আৰু আপুনি যোনটো প্ৰশ্ন কৰিছে যে দুই আঞ্চলিক মানে ৰাজনৈতিক দল বিটিআৰৰ UPPL আৰু BPF দুইটা দলক আমি আগবাঢ়ি যাবৰ কাৰণে বা মিলা প্ৰীতিৰে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই কথাটো আৰম্ভণিও হৈছে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাও হৈছে তিনিবাৰকৈ কিন্তু BPF প্ৰধান হাগ্ৰামা মহোদয় ডাঙৰীয়াই তেওঁ আহি পিছলৈ তেওঁ এই আলোচনা নিশ্চিত কৰিছে তো এইটো তেখেতৰ কথা তেওঁ যদি শান্তি নিবিচাৰে তেওঁ যদি ঐক্য নিবিচাৰে তেওঁ যদি বুজাবুজি নিবিচাৰে তেওঁ যদি জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ আগবঢ়াটো যদি নিবিচাৰে এইটো তেখেতৰ কথা আমাৰ ক'ব লগা নাই কিন্তু আমি শান্তি আৰু জাতি নিৰ্মাণৰ কাৰণে ভূপেন ব্ৰহ্মৰ যি সপোন আছে সেইটোলৈ সদায় আগবাঢ়িম আৰু যিসকলে শান্তি নিবিচাৰে যিসকলে সমাজৰ মংগল নিবিচাৰে জাতিটোৰ মংগল নিবিচাৰে তেওঁলোকে সদায় সমাজৰ পৰা বাদ পৰি থাকিব মই এইটোৱে স্পষ্টভাৱে ক'ব বিচাৰে নেকি যে হাগ্ৰামা মহোদয় বড়ো জাতি বিৰোধী মই বিৰোধী বুলি নকওঁ তেওঁলোকে ৰাজনীতিবিদ কিন্তু কথাটো স্পষ্ট যে নিজৰ স্বাৰ্থ নিজৰ ৰাজনীতিক গাদী নিজৰ ক্ষমতাৰ স্বাৰ্থত যিসকলে সদায় চিন্তা কৰি কাম কৰে তেওঁলোকে সমাজৰ কেতিয়াও মংগল নাভাবে মই এইটোৱে ক'ব বিচাৰোঁ বহুত শিক্ষা অভিযানৰ কাৰণে এফচুৱে কাম কৰি আছে মাতৃভাষা মাধ্যম হিচাপে অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম চলি আছে আন মাতৃভাষা মাধ্যমো চলিব আৰু এই বিদ্যালয়বিলাকত পাঠ্যপুথিৰ অভাৱ কেতিয়াবা হৈছে গোৱালপাৰাতে বহুত তেনেকুৱা সমস্যা হৈছে এজনীয়া শিক্ষকৰে বিদ্যালয় চলি আছে এতিয়া গুণোৎসৱ চলি আছে সেইদিনাখন আমি শিক্ষামন্ত্ৰী ডাঙৰীয়া অৱগত কৰিছোঁ যে আমাৰ দুৰ্মিহৰ ডিগ্ৰী কলেজত বড়ো বিভাগ তাত মানে শিক্ষক নিযুক্তি দিব লাগে সিংগল টিচাৰ যিখিনি বিদ্যালয় তাত শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে এইবিলাক সমস্যাক লৈ পেলাই আমি চৰকাৰক দাবী জনাইছোঁ আৰু আমি ধৰ্ণাও কৰিছিলোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাক আলোচনালৈ মাতিছিল আৰু আলোচনা
ফলপ্ৰসূ হৈছে, কিন্তু কিছু মীমাংসা হৈছে, কিছু অমীমাংসিতভাৱে এতিয়াও আছে। মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মাধ্যম ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত জীয়াই থাকিব লাগিব। মৌলিক অধিকাৰ হিচাপে 2009 ৰাইট টু এডুকেশ্যন যি এটা মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেই হিচাপত মাধ্যম জীয়াই ৰখাৰ কাৰণে চৰকাৰৰ যিখিনি দায়বদ্ধতা সেইটো চৰকাৰে পালন কৰিব লাগে। আমি এইটো আহ্বান জনাওঁ।